Hello everyone, welcome back to our YouTube channel Tech Hub Assam. আজি আমি ভিডিঅ'টোত আজি হৈ যোৱা 4th গ্ৰেডৰ যি মেডিকেল ডিপাৰ্টমেণ্টৰ DHS DSW যিটো 4th গ্ৰেডৰ এক্সাম হ'ল তাৰ গোটেই কুৱেশ্যন পেপাৰটো সলিউশ্যন লৈ আহিছোঁ। গতিকে পলম নকৰাকৈ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফাৰ্ষ্ট কুৱেশ্যন যিটো আহিছিলে আজি যে হুইচ ইজ দ্য মষ্ট পপুলাছ কাণ্ট্ৰি, মানে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনটো? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চীন। নেক্সট কুৱেশ্যনটো আছিলে আমাৰ হোৱাট ইজ দ্য কেপিটেল অফ শ্ৰীলংকা, মানে শ্ৰীলংকাৰ আমাৰ ৰাজধানী কি? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কলম্বো। নেক্সট কুৱেশ্যন আছিলে আমাৰ হুইচ এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ৱুমেন টু ৰিচিভ ভাৰত ৰত্ন, যে তলত দিয়া কোনগৰাকী হ'ল ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধী। চ' নেক্সট কুৱেশ্যনটো মুভ কৰোঁ। কুৱেশ্যন নম্বৰ 4, হু ইজ দ্য অথৰ অফ বুক দ্য ডিস্কভাৰী অফ ইণ্ডিয়া? দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচয়িতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৱাহৰলাল নেহেৰু। চ' নেক্সট কুৱেশ্যন ইজ হু ৱাজ দ্য ফাৰ্ষ্ট হিউমেন ইন স্পেচ? মহাকাশত অৱস্থান কৰা প্ৰথম মানৱ কোন আছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰি গাগাৰিন। নেক্সট কুৱেশ্যন নম্বৰ 6, হু ৱাজ দ্য ফাউণ্ডাৰ অফ শিখ ৰিলিজন? শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৰু নানক দেৱ। নেক্সট কুৱেশ্যন নম্বৰ 7, হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া? ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চৰ্দাৰ বল্লভ ভাই পটেল। নেক্সট কুৱেশ্যন নম্বৰ 8, ৱেন ইজ টিচাৰ্ছ ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া? ভাৰতত শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 ছেপ্টেম্বৰ। চ' এইটো একেবাৰে সহজ প্ৰশ্ন, আমি সকলোৱে জানো। চ' নেক্সট কুৱেশ্যন নম্বৰ 9, হু এমং দ্য ফলোয়িং লিডাৰ ৱাজ নট এ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? তলত দিয়া কোনজন নেতা ভাৰতৰ ৰাষ্ট্ৰপতি নাছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উমা ভাৰতী। চ' নেক্সট কুৱেশ্যন নম্বৰ 10, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চিটুৱেটেড? বিশ্ব স্বাস্থ্য সংস্থা WHO ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেনেভাত। নেক্সট কুৱেশ্যন নম্বৰ 11, ডেভিছ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ? ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লন টেনিছ, একেবাৰে কমন কুৱেশ্যন। চ' নেক্সট কুৱেশ্যন নম্বৰ 12, হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ অফ ইণ্ডিয়ান, মানে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিয়োগ কৰে? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য গভৰ্ণৰ অফ দ্য ষ্টেট, ভাৰতৰ ৰাজ্যৰ গভৰ্ণৰে কি কৰে? মুখ্যমন্ত্ৰীক নিয়োগ কৰে। চ' নেক্সট কুৱেশ্যন নম্বৰ 13, ৱেৰ ইজ দ্য গল্ডেন টেম্পল অফ শিখ চিটুৱেটেড? যে শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? একেবাৰে সহজ প্ৰশ্ন। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অমৃতসৰ। নেক্সট কুৱেশ্যন নম্বৰ 14, হোৱাট ৱাজ দ্য অল্ড নেম অফ চেন্নাই? চ' চেন্নাইৰ পুৰণা নাম কি আছিল? চ' এইটো একেবাৰে সহজ প্ৰশ্ন। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাদ্ৰাছ। চ' আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কমেণ্ট কৰিব কিমান আপোনালোকৰ শুদ্ধ হৈ আছে উত্তৰখিনি। চ' এনচাৰ কিটো মিলাই ল'ব। চ' নেক্সট কুৱেশ্যন নম্বৰ 15 ইজ ইন হুইচ ইণ্ডিয়ান ষ্টেট ইন নামদফা নেশ্যনেল পাৰ্ক চিটুৱেটেড? চ' নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। চ' নেক্সট কুৱেশ্যন নম্বৰ 16, হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ? সৰ্বশেষৰ মোগল সম্ৰাট কোন আছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাহাদুৰ শ্বাহ জাফৰ। চ' নেক্সট কুৱেশ্যন নম্বৰ 17, হু এষ্টাব্লিছ দ্য মৌৰ্য ডাইনেষ্টি? মৌৰ্য বংশক কোনে স্থাপন কৰিছিল? চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। একেবাৰে সহজ প্ৰশ্ন, একেবাৰে কমন প্ৰশ্ন। চ' মই ভাবোঁ আপোনালোকৰ শুদ্ধ হৈছে। চ' কুৱেশ্যন নম্বৰ 18, ডিউৰিং হুইচ ৰুল? চ' কুৱেশ্যন নম্বৰ 18, ডিউৰিং হুইচ ৰুল ডিড দ্য চাইনিজ পিলগ্ৰিম হিউৱেন চাং ভিজিট ইণ্ডিয়া? কাৰ শাসনকালত চীনা পৰ্যটক হিউৱেন চাং ভাৰতলৈ আহিছিল? চ' এয়াও একেবাৰে কমন প্ৰশ্ন, সহজ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৰ্ষ বৰ্ধন। অপশ্যন এ হৰ্ষ বৰ্ধন। চ' নেক্সট কুৱেশ্যন নম্বৰ 19, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? ইয়াতকৈ সহজ প্ৰশ্ন আৰু হ'ব নোৱাৰে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জৱাহৰলাল নেহেৰু। চ' নেক্সট কুৱেশ্যন নম্বৰ 20, হু ৱাজ দ্য ফাৰ্ষ্ট
So next question number 20, who won the first battle of Panipat? So Panipathৰ প্ৰথম যুদ্ধ কোনে জয় কৰিছিল? So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বাবৰ। নেক্সট কুৱেশ্যন, which of the following is not a fossil fuel? তলত দিয়া কোনটো জীৱাশ্ম ইন্ধন নহয়, মানে ইয়াৰ ভিতৰত এটা জীৱাশ্ম ইন্ধন নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভেজিটেবল অইল। বাকীখিনি কোল, নেচাৰেল গেছ, পেট্ৰল এইবিলাক হৈছে জীৱাশ্ম ইন্ধন। So next question number 22, which of the following is essential for combustion? নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য, মানে দহনৰ বাবে কোনটো অপৰিহাৰ্য প্ৰয়োজনীয় আছে? চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অক্সিজেন। অক্সিজেনৰ অবিহনে জুই জ্বলিব নোৱাৰে। চ' নেক্সট কুৱেশ্যন নম্বৰ 23, দ্য নিউক্লিয়াছ অফ এ লিভিং চেল কণ্টেইন হুইচ অফ দ্য ফলোয়িং? এটা জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে, মানে নিউক্লিয়াছৰ ভিতৰত কোনটো থাকে? চ' মাইট্ৰকণ্ড্ৰিয়া, ৰাইব'জম, গোল্গি বডি। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ক্ৰম'জম। ক্ৰম'জম আমাৰ নিউক্লিয়াছৰ ভিতৰত পোৱা যায়। চ' হুইচ অফ দ্য ফলোয়িং ইজ নট অ ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন? তলত দিয়াটো কোনটো স্ত্ৰী জনন অংগ নহয়? চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ব্ৰেষ্ট বা স্তন। চ' নেক্সট কুৱেশ্যন নম্বৰ 25, হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু? তলত দিয়াবিলাকৰ ভিতৰত কোনটো শুদ্ধ আমাক উলিয়াব লাগে? চ' ইয়াত যদি আমি অপশ্যন এ চাওঁ, চাউণ্ড কেনট ট্ৰেভেল থ্ৰু লিকুইড, এইটোতো শুদ্ধ নহয়, এইটো অশুদ্ধ হয়। চাউণ্ড কেনট ট্ৰেভেল থ্ৰু গেছ, এইটো অশুদ্ধ, এইটো ট্ৰেভেল কৰিব পাৰে। চাউণ্ড কেনট ট্ৰেভেল থ্ৰু ছলিড, এইটো অশুদ্ধ, ট্ৰেভেল কৰিব পাৰে। অপশ্যন ডি, চাউণ্ড কেনট ট্ৰেভেল ইন ভেকুৱাম, হয় চাউণ্ড শূন্যত শব্দ শূন্যৰ মাধ্যমেৰে গতি কৰিব নোৱাৰে। চ' গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যন নম্বৰ 26, হুইচ অফ দ্য ফলোয়িং ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? তলত দিয়াৰ ভিতৰত কোনটো বিদ্যুতৰ সুপৰিবাহী, কোনটোৰ পৰা বিদ্যুৎ পাৰ হ'ব পাৰে? চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কপাৰ, কাৰণ কপাৰ এবিধ ধাতু, বাকীখিনি ধাতু নহয়। চ' কুৱেশ্যন নম্বৰ 26, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্ট অফ হিউমেন আই? তলত দিয়া কোনটো মানৱ চকুৰ অংশ নহয়? এই চাৰিটাৰ ভিতৰত কোনটো অংশ নহয় মানৱ চকুৰ, সেইটো উলিয়াব লাগে। চ' শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, টিয়েৰ। বাকী ৰেটিনা, লেন্স, কৰ্নিয়া এই গোটেইখিনি আমাৰ চকুত থাকে, কিন্তু এইটো টিয়েৰটো হৈছে আমাৰ চকুৰ পৰা ওলোৱা আমি লিকুইড। চ' কুৱেশ্যন নম্বৰ 28, হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্লেনেট অফ দ্য ছান? তলত দিয়া কোনটো সূৰ্যৰ এটা গ্ৰহ নহয়? চ' একেবাৰে সহজ প্ৰশ্ন, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চিৰিয়াছ। নেক্সট কুৱেশ্যন নম্বৰ 29, হুইচ অফ দ্য ফলোয়িং ইজ এ গ্ৰীণ হাউচ গেছ? তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ সেউজগৃহ গেছ হয়, মানে কৈছে গ্ৰীণ হাউচ গেছ বুলি কৈছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কাৰ্বন ডাই অক্সাইড। চ' নেক্সট কুৱেশ্যন নম্বৰ 30, হুইচ অফ দ্য ফলোয়িং ইজ এ চিন্থেটিক ফাইবাৰ? তলত দিয়া কোনটো এবিধ কৃত্ৰিম সূতা? চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰয়ন। চ' এই 30টা প্ৰশ্ন আছিলে জেনেৰেল নলেজৰ। এতিয়া আহিছে আমাৰ ইংলিছ ছেকশ্যনৰ। চ' ইংলিছৰ প্ৰথম কুৱেশ্যনটো হৈছে যে চিননিম অফ এফেকশ্যন ইজ? এফেকশ্যনৰ চিননিমটো কি হয়? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাভ। লাভ ইজ দ্য চিননিম অফ এফেকশ্যন। চ' কুৱেশ্যন নম্বৰ 32ত কোৱা হৈছে, ফিল ইন দ্য ব্লেংক উইথ দ্য কাৰেক্ট ফৰ্ম অফ ভাৰ্ব টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স। তো ইয়াত কাৰেক্ট ভাৰ্ব বহাব লাগে। চ' ইয়াত চেণ্টেন্সটো দিছে, হি কুড নট কমপ্লিটছ হিজ হোমৱৰ্ক প্ৰপাৰলি, মানে কোনটো হ'ব? চ' ইয়াত অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, কমপ্লিট। চ' হি কুড নট কমপ্লিট হিজ হোমৱৰ্ক প্ৰপাৰলি। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। চ' নেক্সট কুৱেশ্যন নম্বৰ 33, কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৰ্ব কৈছে। এই লাইনটো সম্পূৰ্ণ কৰিব কৈছে, এটা লাইন হয়, ফেমাছ লাইন হয়। চ' কৈছে কি, এণ্ড ডেছ এ ডে কিপছ দ্য ডক্টৰ আৱে? মানে ইয়াত অপশ্যন যিটো দিয়াবিলাকৰ ভিতৰত কোনটো বহিব ইয়াত এই বাক্যটো সম্পূৰ্ণ হ'বলৈ? ফেমাছ বাক্য হয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, এপল। এণ্ড এপল এ ডে কিপছ ডক্টৰ আৱে। নেক্সট কুৱেশ্যন নম্বৰ 34, হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ব্ৰাইড? ব্ৰাইডৰ অপজিট জেণ্ডাৰ কি? একেবাৰে সহজ, ব্ৰাইড গ্ৰুম, অপশ্যন চি। চ' হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ড্ৰাইভ? তো ড্ৰাইভৰ পাষ্ট টেন্স কি হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ড্ৰিভেন। চ' নেক্সট কুৱেশ্যন নম্বৰ 36, কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইউজিং কাৰেক্ট প্ৰিপজিশ্যন। কাৰেক্ট প্ৰিপজিশ্যন বহাব লাগে। চি হেজ বিন ৱেইটিং চিন্স 5 o'clock. চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চিন্স। নেক্সট কুৱেশ্যন নম্বৰ 37, হোৱাট ইজ এ গ্ৰুপ অফ লায়ন কল? লায়নৰ জাকক কি বুলি কোৱা হয়? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, প্ৰাইড। চ' নেক্সট কুৱেশ্যন নম্বৰ 38, এ পাৰ্চন হু কাটছ এণ্ড চেলছ মিট ইজ কল্ড? মানে যোনে মাংস কাটে আৰু বিক্ৰী কৰে তাক কি বুলি কোৱা হয়? চ' একেবাৰে সহজ, আমি জানো। চ' অপশ্যন বি, বুটচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 39, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কাৰেক্ট? কোনটো কাৰেক্ট হয়? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এ হৰ্চ নেক্স। চ' কুৱেশ্যন 40 হৈছে, হোৱাট ইজ দ্য হাউচ অফ ডগ কল? কুকুৰৰ ঘৰক বা হাউচ অফ ডগক কি বুলি কোৱা হয়? চ' অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ,
কেনেল নেক্সট এতিয়া 41ৰ পৰা আমাৰ 10টা কুৱেশ্যন মেথছৰ আহিছিলে চ' মেথছৰ লেভেল ইমান বৰ এটা টান নাছিলে চ' একেবাৰে সহজ আছিলে চ' আমি চাওঁ মেথছৰ সলিউশ্যনখিনি চাওঁ কুৱেশ্যন নম্বৰ 41 চ' 41ৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1/2 চ' next 42 question number আছে the sum of two number is 74 one of the number is 10 more than the other the numbers মানে দুটা সংখ্যাৰ যোগফল 74 দিয়া আছে সংখ্যা দুটা এটা সংখ্যা আনটো 10 বেছি তেনেহ'লে সংখ্যাটো কি একেবাৰে সহজ একো মাথাই মাৰিব নালাগে অপশ্যনটো চালেই হ'ল দুটা খবৰতে 10 ডিফাৰেন্স আছে দুটা যোগ কৰিলে কি হ'ব লাগে আমাৰ 74 হ'ব লাগে চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ চ' কুৱেশ্যন নম্বৰ 43 এটা আয়তক্ষেত্ৰৰ পৰিসীমা 13 সেন্টিমিটাৰ আৰু প্ৰস্থটো 3/4 সেন্টিমিটাৰ ইয়াৰ দৈৰ্ঘ্য কিমান চ' ইয়াৰ ফৰ্মুলা ইউজ কৰি কিনে আমি যদি সলভ কৰোঁ তেনেহ'লে আমি আনচাৰটো পাম অপশ্যন ডি 3/4 সেন্টিমিটাৰ চ' নেক্সট কুৱেশ্যন নম্বৰ 44 দিয়া আছে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ আৰু এটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ আনটো বাহুৰ দৈৰ্ঘ্য কিমান তো এইটো আমাৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি ইয়াৰ শুদ্ধ উত্তৰটো পাম অপশ্যন চি 4 সেন্টিমিটাৰ Next question number 45 what is the smallest whole number by which 2028 must be multiplied to get perfect square মানে 2028 ক্ষুদ্ৰতম কি পূৰ্ণ সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3 সো নেক্সট কুৱেশ্যন 46 যোৱা বছৰ এখন স্কুটাৰৰ মূল্য 34,000 টকা আছিল এই বছৰত 20% বাঢ়িল বৰ্তমান ইয়াৰ মূল্য কিমান একেবাৰে সহজ আমি পাৰ্চেন্টেজ উল্লেখ কৰিব লাগে সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 40800 নেক্সট কুৱেশ্যন নম্বৰ 47 একেবাৰে সহজ এইটো যোৱা বছৰো আহিছিলে কমন পৰিছে মেথছত চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নেক্সট 48 পোন্ধৰজন শ্ৰমিকে এখন 48 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰে তেনেহ'লে এই একেই কাম 30 ঘণ্টাত সম্পূৰ্ণ কৰিবলৈ হ'লে কিমান শ্ৰমিকৰ প্ৰয়োজন হ'ব যদি আমি কেলকুলেশ্যন কৰোঁ তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো ওলাব অপশ্যন বি 24 চ' 49 কুৱেশ্যন নম্বৰ 49 আছে এটা বিশেষ কাপোৰৰ 5 মিটাৰৰ দাম 210 টকা হ'লে সেই একেখন কাপোৰৰ 13 মিটাৰৰ দাম কিমান একেবাৰে সহজ আমি এইটো একদম সহজ পদ্ধতিৰে উলিয়াব পাৰিম চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 546 Next question number 50 when a two-digit number is reversed a new two-digit number is formed which is 63 more than the original number what is the original number মানে দুটা অংক এটা দুই অংকৰ সংখ্যা উল্টা কৰি লিখিলে কি হয় নতুন সংখ্যাটো যেটো পোৱা যায় হেতু 63 বেছি হয় তেনেহলে মূল সংখ্যাটো কি আছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 29 সো এয়া আছিল 50টা প্ৰশ্ন একেবাৰে সহজ মানৰ আছিল আজিৰ গ্ৰেড 4 এক্সামৰ প্ৰশ্ন যদি আপোনালোকে অংকৰ যদি সলিউশন কৰবাত মিলা নাই উত্তৰ মিলা নাই যদি ফুল যদি সলিউশন কৰা লাগে ভিডিও তেনেহলে আপোনালোকে কমেন্ট কৰিব কেনেকৈ হল উত্তৰটো মই সলভ কৰি দেখাই দিম সো আশা কৰো এই আজিৰ এই গ্ৰেড 4 পৰীক্ষাত আপোনালোকৰ বেছিতকৈ বেছি মিলিছে সো আউট অফ 50 কিমান আপোনালোকৰ স্কোৰ হল কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো অলপ হেল্পফুল পালে ভাল পালে তেনেহলে আমাৰ ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ বিদায় লৈছো ধন্যবাদ